অনলাইন অৰ্ডাৰ কৰোঁতে সাৱধান হওক। পুনৰ ঠগ খালে অসমৰ গ্ৰাহকে। অৰ্ডাৰ দিলে কিবা আৰু বস্তু পালে কিবাহে। এওঁ হৈছে গোলাঘাটৰ ৰিম্পী গগৈ। 14 মে'ত ৰিম্পীয়ে ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিল এয়া ঘৰ পৰিষ্কাৰত ব্যৱহৃত মপ আৰু বাকেট। ৰৈ ৰৈ আজি আহি পালে ৰিম্পীৰ অৰ্ডাৰ। পিছে পেকেট হাতত লৈ সন্দেহ উপজাত সচেতন গ্ৰাহক ৰূপে পেকেট আনবক্সিং বা পেকেটৰ পৰা সামগ্ৰী উলিওৱাৰ ভিডিঅ' কৰিলে ৰিম্পীয়ে। আহকচোন আমিও চাওঁ প্ৰকাণ্ড বাল্টিটো কেনেকৈ সুমুৱাই দিছে এই অকণমানি পেকেটটোত। ফ্লিপকাৰ্টত এটা বস্তু অৰ্ডাৰ দিছিলোঁ, আপোনালোকৰ এটা মপ দিছিলোঁ এইটো, ঠিক আছে। মানে 14 মে'ত দিছিলোঁ আৰু আজি ডেলিভাৰ্ড দেখাইছে। অলৰেডি মানে ডেলিভাৰ্ড কৰিলে আৰু প্ৰাইচটো আছিলে 599। ইয়াতে স্ক্ৰীনত দেখি আছে আৰু আহিছে। আজি অৰ্ডাৰটো ঠিকে দিলে, ডেলিভাৰ্ড হৈ গ'ল, কিন্তু বস্তুটো দিছে এইটো। এইবিলাক কাম কিয় কৰে এইটো টাইমত? এইবিলাক বস্তু দিছে। এইটো দিছোঁ এটা মোক আৰু আহিছে এইটো। ইমান ফ্ৰড কিয়? এইটো খোলচোন, কি আছে চাওঁ। এইটো এতিয়া ভিডিঅ' এটা কৰি ৰাখোঁ। এইবোৰ মোৰ লাগিছে অকল কাগজ ভৰাই দিছে। এইটো কি হয়? এইটো আহিছে ভিতৰত। এইটো ভৰিত লগোৱা কি হয় নাজানো বাৰু। এইটো হেৰি গুৰু হাত লাগে। কি দিছোঁ, কি আহিছে? এড্ৰেছটো ঠিকে আছে, এড্ৰেছটোতো ভুল নাই। এড্ৰেছ যিটো দিছিলোঁ সেইটোৱে আছে। হয়, আপোনালোকে সন্দেহ কৰাটোৱে হয়। পেকেটত ওলাল ইলাষ্টিক জাতীয় এবিধ সামগ্ৰী, সম্ভৱতঃ ভৰিৰ গুৰুহাত ব্যৱহাৰ হোৱা। ৰিম্পী এতিয়া বিমূৰত। না ভৰিৰ গুৰুহাৰ সমস্যা আছে, না এয়া পেলাইও দিব পাৰে। দামো ভৰিলে 599 টকা। চাওকচোন কেনে সমস্যা। গতিকে আপুনিও সাৱধান হওক। অনলাইনত সামগ্ৰী অৰ্ডাৰ কৰিলে ডেলিভাৰী দিয়াজনৰ সন্মুখতে খোলক পেকেট। প্ৰস্তুত কৰি ৰাখক পেকেট খোলাৰ ভিডিঅ'। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।